Hello, lovely peoples. Myself, Amnanjit Kosik. Maximum students আজিকালি টাইমৰ প্ৰব্লেম, মানি প্ৰব্লেম আৰু ডিষ্টেঞ্চ প্ৰব্লেম থাকে. That's why NBC স্কিল ডেভেলপমেণ্ট এটা অনলাইন কম্পিউটাৰ ডিপ্ল'মা কৰ্চেছ লৈ আনিছে, যোনটো 1 years ডিপ্ল'মা কৰ্চেছ হয় আৰু যোনটো ফিজ হয় 21,000 rupees হয়, বা তেতিয়া তোমালোকে অফাৰ পিৰিয়ড চলি থকাৰ কাৰণে মাত্ৰ 5,999 rupees কৰ্চ কৰিব পাৰিব, ঠিক আছে। আৰু এই কৰ্চটো কৰিলে কি হ'ব সেইখিনি ক'ম। তাৰ আগতে কৰি লওঁ এই কৰ্চটো তোমালোকে কেনেকৈ কৰিব লাগিব। এই কৰ্চটো তোমালোকে থ্ৰু মোবাইল ইয়াতো কম্পিউটাৰ থ্ৰু দি কৰিব লাগিব, ঠিক আছে। আৰু তোমালোকে ঘৰত বহি এই কৰ্চটো কমপ্লিট কৰিব পাৰিবা। আৰু তোমালোকে যোনটো সময়ত ফ্ৰী থাকিবা সেইটো সময়ত ইউজ কৰি পেলাই তোমালোকে ইউটিলাইজ কৰিব পাৰিবা থ্ৰু এটা কম্পিউটাৰ ডিপ্ল'মাৰ কাৰণে, ঠিক আছে। আজিকালি কিমান ইম্পৰ্টেণ্ট এটা কম্পিউটাৰ ডিপ্ল'মা তোমালোকে অবভিয়াছলি জানা, ঠিক আছে। তো মই বেছিকৈ তোমালোকক জনাবই দৰকাৰ নাই, তোমালোকে অবভিয়াছলি জানা কিমান ইম্পৰ্টেণ্ট হয়। কিন্তু তোমালোকে টাইম বা মানি প্ৰব্লেম বা ডিষ্টেঞ্চ প্ৰব্লেমৰ কাৰণে তোমালোকে ক্লাছেছখিনি কৰিব পৰা নাছিলে। এতিয়া NBC স্কিল ডেভেলপমেণ্টে বহুত ভাল সুবিধা এটা দি আছে তোমালোকক। গেপছ কৰা এই অপৰচুনিটিটো তোমালোকে লোৱা, ঠিক আছে। কজ এই 5,999 rupeesটো নেক্সট মান্থত 21,000 rupees হৈ যাবগৈ। তো তোমালোকে অবভিয়াছলি বিয়েৰ কৰিব নোৱাৰিব পাৰা, বহুতখিনি মিডিল ক্লাছ ফেমিলি আছে, চবে 21,000টো দিব নোৱাৰিব পাৰে। ডেটছ ৱাই মই কৈ আছোঁ তোমালোকে এইটো কৰা। আৰু তোমালোকে এই কৰ্চটো কৰিলে তোমালোকে 100% জব এছিষ্টেণ্ট পাবা। আৰু 1 monthৰ পিছত তোমালোকে এই কৰ্চটো যেতিয়া এনৰলমেণ্ট হ'ব তাৰ 1 monthৰ পিছতে তোমালোকে এটা প্ৰভিজনেল চাৰ্টিফিকেট পাবা। সেই চাৰ্টিফিকেটখন ইউজ কৰি পেলাই তোমালোকে ধৰি লোৱা গভৰ্ণমেণ্ট জব হওক বা প্ৰাইভেট ছেক্টৰত হওক, তাতে তোমালোকে জব এপ্লাই কৰিব পাৰিবা, ঠিক আছে। আৰু অসমৰ যিকোনো ষ্টুডেণ্টে ইয়াত কৰিব পাৰিব, ঠিক আছে। অসমৰ বুলি নহয়, অল অভাৰ ইণ্ডিয়াৰ ৰেজিষ্টাৰ্ড হয়। চ' অসম বুলি নহয়, অল অভাৰ ইণ্ডিয়াত টোটেল 1,400টা ষ্টাডি চেণ্টাৰ আছে আমাৰ, ঠিক আছে। তো অবভিয়াছলি বহুত ভাল অৰ্গেনাইজেশ্যন এটা হয়। ইণ্ডিয়াছ নম্বৰ 1 কম্পিউটাৰ ডিপ্ল'মা কৰ্চেছ প্ৰভাইড কৰে তেওঁলোকে, আৰু ভাল ব্ৰেণ্ড এটা হয়, ঠিক আছে। তো অবভিয়াছলি ভাল ইনষ্টিটিউশ্যন হয়, সেইকাৰণে তোমালোকে ল'লে তোমালোকৰ বহুত বেনিফিটছ হ'ব, ঠিক আছে। বাকী বেনিফিটখিনি মই থ্ৰু মোবাইলত ক'ম, তোমালোকে যদি মোক ফোন কৰা ডিটেইলছ কিবা যদি লাগে, ঠিক আছে। তো ফোন নম্বৰটো দি আছে, তোমালোকে কাইণ্ডলি মোক ফোন কৰিবা। আৰু আমাৰ ৱেবছাইটটোত লিংকটো দিয়া থাকিব, তোমালোকে লিংকত গৈ পেলাই তোমালোকে ৰেজিষ্টাৰ কৰি লোৱা।